বৰ্তমানত ইউপিপিএল দলত বিপিএফ দলৰ আৰু জিএছপি আৰু দলৰ দলৰ আহি মানে ইউপিপিএল দলত যোগদান হৈ আছে। ইয়াৰ বিষয়ে আপুনি কি ক'ব? অলপ ক'ব বিচাৰিছোঁ যে আমাৰ এই ভূটানৰ বান ছিঙা নিচিনা পানী যেনেকৈ কৰি আহে এনেকৈ কৰি ইউপিপিএল দলত জইন হৈয়ে আছে, মানুহ হৈয়ে আছে। এইটো মানে এটা নীতি আদৰ্শ যোনটো আছে ইউপিপিএল দলৰ যোনটো মটো আছে এইটো ক্লিয়াৰ আছে। সমূহ উন্নয়ন সমূহ অধিকাৰ আমি চবক লৈ আগবাঢ়ি আছোঁ। বিভিন্ন জাতি জনগোষ্ঠী একলগতে আমি আগবাঢ়ি আছোঁ। এইটোৱে বিচাৰে BTCৰ মানুহে। ইমান 17 বছৰ ইয়াত অশান্তি হৈ আছিল, বৰ্তমান শান্তি আহিছে, শান্তিয়ে বিৰাজ কৰিছে। চবেই মানুহে গম পাইছে আমি 12টা এটাত দেউশ্ৰী নিচিনা জাগাত বা শান্তিপুৰ ৰাণীখাটৰ নিচিনা জাগাত আমি ঘূৰিব পাই আছোঁ। 12টাত আমি দোকানো খোলা থাকে গুৰুবাছাৰ নিচিনা জাগাত। ইয়াৰ পৰা ডাঙৰ আৰু কি বস্তু লাগে? আমাক শান্তিয়ে লাগে। আৰু এই ডেভেলপমেণ্টবিলাকতো হৈয়ে আছে। আপুনি চাব এনেকুৱা ডেভেলপমেণ্ট হৈ আছে আমাৰ নিচিনা এই ভিতৰৰ অঞ্চলৰ জাগাৰ পৰা IPS UPSC হয় নহয়, এইবিলাক এক্সাম ক্লিয়াৰ কৰি আছে, ক্ৰেক কৰি আছে। আপোনালোকেতো গম পায় এইবিলাক কথা। ইঞ্জিনিয়াৰ হ'ব যাই আছে, আমাৰ ইয়াত মেডিকেল ষ্টুডেণ্টবিলাক পাই আছোঁ আমি। তো এইবিলাক চব বস্তু চাই আমাৰ ৰাজ্যবিলাকে গম পাইছে যে আমাৰ চৰকাৰটো আচলতে কি হয়। হয়, কিছুমান BPFৰ নেতা আছে, সিহঁতৰ চকুটো কণা, সিহঁতে দেখা নাপায় এইবিলাক। পাব্লিকত বুৰ্বক বনাই আছে, জাম্বা বনাই আছে। এইবিলাক বন্ধ কৰিব লাগে আৰু পাব্লিকে চব গম পায়। আৰু BPPৰ যোনটো কোম্পানী আছে ইয়াৰ আপোনাৰ নাঙলৰ এই কিবাটো ভাঙি গৈছে আৰু নাঙলে এতিয়া নচলে। এইটো 21st চেঞ্চুৰী, এতিয়া খালি ট্ৰেক্টৰ চলিব, মডাৰ্ণ টেকন'লজি চলিব। আগৰ দিনত আমি আপোনাৰ গোৰ্খা মানুহখিনি জইন হোৱাৰ দেখা নাছিলে। এতিয়া বৰ্তমানত বহুত গোৰ্খা মানুহে জইন হৈ আছে। ইয়াৰ বিষয়ে আপুনি কি মেছেজ দিব পাৰে? গোৰ্খা মানুহবিলাকৰ এটা আপোনাৰ সিদ্ধান্ত আছে। তেখেতে যদি একবাৰ ভাবে ডেট ইজ ট্ৰুথ, সিহঁতে তাতে থাকে, অটল থাকে। তাৰ কাৰণে এতিয়া চব গোৰ্খা মানুহবিলাকে গম পাইছে নিশ্চয় ইউপিপিএলে আগবাঢ়ি আছে চবক লৈ। গোৰ্খা মানুহবিলাকে জানিছোঁ ইণ্টায়াৰ BTRৰ গোৰ্খা জাতিৰ যিমান মানুহবিলাক আছে কিবাবিলাকে গম পাইছে যে সঁচা ইউপিপিএলে গোৰ্খা জাতিৰ আৰু বেলেগ বেলেগ বিভিন্ন জাতিৰবিলাকক একলগতে লৈ আগবাঢ়ি আছে। তাৰ কাৰণে গোটেই আহি আছে, চাব য়ং ল'ৰাবিলাকে আহি আছে। তো ইয়াৰ পৰা ডাঙৰ কি আছে? ইউথেতো আমাৰ ফিউচাৰ। এই ইউথৰ কিবাটো বেছি আমাৰ ইয়াতে। ইউথবিলাকে আপোনাৰ মই ক'লোঁ না ভূটানৰ বাং চিঙা নিচিনা একদম পানী আহি আছে, এনেকুৱা ইউথবিলাকে জইন হৈ আছে ডেইলি ইউপিপিএলত। এইটো এটা উদাহৰণ। আজি যোগদান হোৱা মানুহবিলাকৰ নাম্বাৰ কেইজনমান যোগদান হৈছে? আজি এৰাউণ্ড 25 য়ং ইউথছ আমাৰ দেউশ্ৰী এই ভিতৰৰ অঞ্চলৰ পৰা তেখেতসকলে আমাৰ চৰকাৰটো ভাল পাইছে। তেখেতসকলে আমাৰ লগত কাম কৰিব ওলাইছে। এতিয়া তেখেতসকলে জইন কৰা মানে চুপচাপে ঘৰত নাথাকিব। কালিৰ পৰা তেখেতসকলে আমাৰ ইয়াত দৌৰিব, আমাৰ লগতে আছে, আমাক হেল্প কৰিব। আৰু তেখেতসকলে কালি নিশ্চয় আমাৰ দলৰ এজন নেতা হৈ ওলাই আহিব। মই আজি ইউপিপিএলত আহিছোঁ। ৰাস্তা ঘাট ভাল হৈছে, এইকাৰণে মই আহি পাইছে। আৰু দিনতে মই ভাবি আছোঁ ৰাস্তাগিলা ভাল হ'ব লাগে, স্কুলগিলা ভাল হ'ব লাগে। এইটো মই আশা কৰিছোঁ। আগতে আপুনি BPF দলত আছিলে? BPF দলত আছিল, এখন মই ইউপিপিএলত আহিছোঁ। BPF দলে আপোনাক এনেকুৱা সুবিধাটো দিয়া নাছিল? সুবিধা কিছু দিয়া নাছিল। এতিয়া ইউপিপিএলত আহি আপুনি কেনেকুৱা লাগিছে মনটো? আজি ইউপিপিএলত আহি মনটো ভাল লাগিছে। মই ৰাস্তা ঘাটৰ বিশেষ ভাল হৈছে। লগ হৈ আপুনি কামটো কৰি যাব বিচাৰে? হয়, ইচ্ছা আছে। আজি আপুনি যোগদান কৰিলে, কেইজনমান যোগদান কৰিছিলে? 25জন মান। বৰ্তমানত আপুনি ইউপিপিএল দলত জয়ন্ত বসুমতাৰীক ভোট দি জড়িত কৰিব কি কাৰণে মন হয়? শান্তি আহক, এই কাৰণে মই ট্ৰেক্টৰত দিব বিচাৰিছোঁ।